Abhi Sarmah চেনেলক সাবস্ক্রাইব কৰিবা আৰু কাষত থকা ঘণ্টা বটনটো দবাবা নতুনকৈ আপলোড দিয়া ভিডিঅ'ৰ জাননী পাবলৈ। এটা কথা আপোনালোকে মন কৰিব, মই সকলো ধৰণৰ ক্ৰিয়েটৰ আৰু আৰ্টিষ্টক সন্মান কৰোঁ। মোৰ উদ্দেশ্য মাত্ৰ আপোনালোকক এণ্টাৰটেইন কৰোৱাহে। মই কাৰো অন্তৰত আঘাত দিয়া চেষ্টা চলোৱা নাই। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই আনাদাৰ ভিডিঅ'। আকৌ আহি গলি ন? থাম্বনেইলত দিছই নহয় অসমীয়া গানৰ ৰোষ্ট বুলি। মানে কিয় কৰিব লাগে ৰোষ্ট নকৰিলে নহয় নি? টেকনিকেল চেনেল এটা খুলিলে নহয়নে? টেকনিকেল অভি, চাচোন নামটোতে কিমান ক্ৰিয়েটিভিটি আছে। নমস্কাৰ দোস্তো, মেৰা নাম হে অভি, আপ দেখ ৰহে টেকনিকেল অভি, তো চলিয়ে শুৰু কৰতে হে। টেকনিকেল চেনেল এটা খুলিব লাগে, তেতিয়াহে মানুহক জ্ঞান দিব পাৰিবি ৰোষ্ট কি আছে। মক্কেল চালা হ'লনে আপোনাৰ? এতিয়া মই কৈছোঁ শুনক, মই ৰোষ্টিং কৰিমেই। মোৰ ছাবস্ক্ৰাইবাৰবোৰে মোৰ ৰোষ্টিং ভিডিঅ' চাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে। হয় নেকি? এতিয়া মই কৈছোঁ শুন, তোৰ সকলো হেটাৰ্ছৰ লিডাৰ তোক মই সদায় ডাউন দি থাকিম। তই যদি ৰাম তেতিয়াহ'লে মই ৰাৱণ, তই যদি কৃষ্ণ তেতিয়াহ'লে মই কংস, তই যদি শক্তিমান তেতিয়াহ'লে মই অন্ধেৰা, তই যদি অৰ্জুন কাপুৰ তেতিয়াহ'লে মই শক্তি কাপুৰ। হ'ব ঠিক আছে আৰু গাইজ, তেতিয়াহ'লে আহক এতিয়া আজি ভিডিঅ' আৰম্ভ কৰোঁ। Wrong number, ভন্তি তুমি কিয় দিলা wrong number? প্ৰথম কথা, এজনী ছোৱালীয়ে ৰং নাম্বাৰ কেতিয়া আৰু কিয় দিয়ে মই কৈছোঁ শুনক। ভণ্টিয়ে আপোনাৰ ওপৰত কোনো ইণ্টাৰেষ্ট নাই, ভণ্টিয়ে আপোনাৰ পৰা পিছা চুৰাব বিচাৰিছে, সেইকাৰণে ভণ্টিয়ে আপোনাক ৰং নাম্বাৰ দিছে। আৰু 2 নম্বৰ কথা, হোৱাট এ লিৰিক্স মেন। ৰং নাম্বাৰ, ভণ্টি তুমি কিয় দিলা ৰং নাম্বাৰ। নাইচ। হাতি নবজাতে মই চাৰিআলি গৈ গাই কৰো তুমি দিয়া কাগজ খনিল, বাৰে বাৰে লাগে কিয় পুলিচ থানাত। কিয় পুলিচ থানাত লাগে মই কৈছোঁ শুনক, কাৰণ ভণ্টিয়ে আপোনাক কাগজখনত 100 বুলি লিখি দিলে আৰু আপুনি 100 ডায়েল কৰি আছে, সেইকাৰণে পুলিচ থানাত লাগিছে। পাগলটো কি হ'ল? আকৌ কি বিচাৰি আছ? ৰ'বচোন, আবে কি বিচাৰি আছ? লজিক বিচাৰি আছোঁ। লজিক ক'ত? মানে লজিক ক'ত আছে? দাদাই এতিয়ালৈকে গাই আছে ৰং নাম্বাৰ, ভণ্টি তুমি কিয় দিলা ৰং নাম্বাৰ, আৰু বাইদেৱে গাইছে ৰ'জ ইজ ৰেড, স্কাই ইজ ব্লু, মাই ট্ৰু লাভ ইজ অনলি ফৰ ইউ। মানে লজিক ক'ত? এইবিলাক শুনি মোৰ মনত মাত্ৰ এটাই প্ৰশ্ন আহিছে, ইস প্যাৰ কো ক্যা নাম দূঁ, ইস প্যাৰ কো ক্যা নাম। ৰং নাম্বাৰ। গোটেই গানটো চালোঁ আৰু গোটেই গানটোত ছিংগাৰজনে মাত্ৰ ৰং নাম্বাৰ অকল এনেকৈ থাকিল। গোটেই গানটো চালোঁ। এবাৰ ৰিয়েল নাম্বাৰ দিছে যেন লাগিছে। জানি নামনি মই বহু ঘূৰিও, তোমাৰ দৰে সঁচাই মই না ক'তো নাপালো। জনী নামনি এওঁ মাত্ৰ ছোৱালী চাবৰ কাৰণে ঘূৰিছে। ৱাও, অনলি আপুনি ব্লগিং চেনেল এটা খোলা হ'লে আচ্ছা খাচা পইচা ঘটিব পাৰিলে হ'লে। বাৰু এইটো গান ইমান, এতিয়া বেলেগ এটা গান চাওঁ। মৰমৰে বেপাৰী মাজনীও, চেনেহৰে বেপাৰী কুঞ্জনীও। মৰমৰ বেপাৰী, চেনেহৰ বেপাৰী, কি যে দিন আহি গ'ল দেই। মৰম চেনেহৰ বেপাৰ হৈ গ'ল। কলিযুগ, ঘূৰ কলিযুগ। বাৰু আজিলৈ ইমানেই। মৰম চেনেহৰ যে বেপাৰ আহি গ'ল, কথাটো শুনি বহুত দুখ লাগিলে। ঐ অভি শুন আকৌ, কি তোক কোনটো এংগলৰ পৰা ৰোষ্টাৰ গোটেই লাগেও চালা মক্কেল।
ৰোষ্টিঙৰ নামত গোবৰ এসোপা বকি থাক ৰোষ্টাৰ ক'ব আহিছ নিজকে দেখিছ নাই আচ্ছা আপুনি মানে মোৰ অকল হেড কমেণ্টবোৰ চাই গুড কমেণ্টবোৰ চাব আকৌ আৰু গাইছ আজিলৈ ইমানে ভিডিঅ'টো চাই নিশ্চয় ভাল পালা যদি ভাল পালা তেতিয়াহ'লে লাইক কৰিবা কমেণ্ট কৰিবা আৰু মোৰ ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিবা কাৰণ এনেধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' মই মাত্ৰ তোমাৰ কাৰণে আনি থাকোঁ বাৰু গাইছ আজিলৈ বোলে ইমানেই ভিডিঅ'টো চাই নিশ্চয় বেয়া পালে মই জানো গতিকে ডিছলাইক মাৰিব কমেণ্টত যিমান পাৰে গালি দিব আৰু শ্বেয়াৰ যে একেবাৰে নকৰিব আৰু পাৰিলে চেনেলটো আনছাবস্ক্ৰাইব কৰিব কাৰণ এনেকুৱা ধৰণৰ ফকতীয়া ভিডিঅ' মাত্ৰ আপোনাৰ কাৰণে আনি থাকে অ' গড এইজনৰ কথা নুশুনিবা দেই এইজনে অকল মোক তললৈ টানি থাকিব বাৰু গাইজ শেষত এটা কথা আকৌ কৈ দিওঁ যে এইটো এটা এণ্টাৰটেইনিং ভিডিঅ' হয় আৰু আই হোপ আপুনি জানে যে এণ্টাৰটেইন মানে কি মই সকলো আৰ্টিষ্ট সকলো ক্ৰিয়েটৰ সকলোকে মই সন্মান কৰোঁ মই জাষ্ট মানুহক এণ্টাৰটেইন কৰাৰ বাবে এই ভিডিঅ'টো বনাইছোঁ গতিকে যদি আপুনি এনেকুৱা ধৰণৰ ৰ'ষ্টিং ভিডিঅ' ভাল নাপায় তেতিয়াহ'লে মোৰ নাচালেও নাই নাচাব কাৰণ মানে ৰ'ষ্টিং ভিডিঅ'টো চালে আপোনাৰ খং উঠিব গতিকে যদি আপুনি এনেকুৱা ধৰণৰ ভিডিঅ' বেয়া পায় তেতিয়াহ'লে নাচালেও হ'ব যদি ভাল পায় তেতিয়াহ'লে চোৱা শ্বেয়াৰ কৰা আৰু যদি বেয়া পায় তেতিয়াহ'লে চাব পাৰা ভিডিঅ'টো চাবা ডিছলাইক মাৰিবা কিন্তু কমেণ্টত নেগেলাবা বাৰু আজিলৈ ইমানেই